খবৰ? সকলোৰে ভালে আছে ন? মোৰতো তামাম ভাল আৰু মোৰ ভাগৰ, জানে ন আপোনালোকে? কথা এটা আছিল মানে কম বুলি পাহৰি আছোঁ। আজি গছৰ বাৰতে মনত পৰিছে আৰু কম আৰু এতিয়া শুনিব ন? আমাৰ ইয়াত ঢকুৱাখানাত প্ৰগ্ৰেম আছে নহয়। কুচুম কৈলাশ দা আহিব। হেৰি যে বোকা বোকা গানটো যে গাইছিলে, তই নেলাগে যাবলৈ। আপোনালোক আহিব দেই, মই আগতে বুকিং কৰি থ'ম জেগা আপোনালোক আহিব বুলি। নহাকান থাকিব আকৌ, আহিব। মনে কথা এটা ভাবি আছোঁ মানে। আপোনালোকৰ আগত কওঁ নে বা নকওঁ ভাবি আছোঁ। আপোনালোকে আকৌ বেলেগ আগত কৈ দিব দেই। এইবাৰ কুচুম কৈলাশ দাক মানে লগ কৰিম আৰু লগ কৰি ক'ম, কুচুম কৈলাশ দা আপোনাৰ গানত মোকো এক্টিং কৰিব মাতিব না, বহুত ভাল লাগে আপোনাৰ গান। এনেকৈ কম আৰু ন, মোক যদি মাতে ন গানত এক্টিং কৰিবলৈ, ঘৰত ছাগলী কুকুৰ চব বিচিৰিম। বেছি মানুহ মই এক্টিং কৰিব যামেই গুৱাহাটীত। কেনে লাগিব বাৰু? বহুত ভাল লাগিব ন? ভাবি কিবা এটা ভাল লাগি আছে। কুচুম কৈলাশ দা গানত যদি এক্টিং কৰি পইচা পাওঁ ন, মই একদম ডাঙৰ গাড়ী কিনিম, মোবাইল কিনিম, দামী কাপোৰ কিনিম। তামাম ভাল লাগব, ভাবিয়ে ভাল লাগছি। আপোনালোকে গম নাপায় চাগে। কুচুম কৈলাশ দাই মোক আগৰ পৰাই চিনি পায়। কুচুম কৈলাশৰ গানত মোক মানে মাতিব বুলি ভাবিছোঁ আৰু এবাৰ, চিনাকি হ'মতো। কুচুম কৈলাশ যে এই বোকা গানটো যে আপোনালোকে চাইছে ন, কি নেলাগে যাবলৈ যে গানটো যে, আইও মা ইমান ভাল লাগে মোৰ ঐ। ময়ো যদি অকণমান কৰিব পালোঁ হেলে, মানে এক্টিং ন, কিমান মানুহে চাইছোঁ বাপ্পা, তামাম ভাল লাগছি ন? অকণমান যদি কৰিব পৰা হ'লে, তামাম ভাল লাগলেহেঁতেন ঐ মা। বহুতে হয়তো চিনি পালেহেঁতেন ন? তেতিয়া মানে ৰাস্তাই চাস্তাই গৈ থাকিলে চবেই চেল্ফি ল'লেহেঁতেন ন? আমাৰনো কপালত কেতিয়া আহিব ন? প্ৰগ্ৰেম চাব যাম বুলি আগতীয়াকৈ নতুন কাপোৰ কিনিলোঁ আৰু, বহুত দামী কিনিছোঁ এইবাৰ। কুচুম কৈলাশ আহিবতো, কুচুম কৈলাশ দাই দেখিব ন, ৱাও ইমান দামী কাপোৰ পিন্ধিছা বুলি ক'ব ন? অলপ দামী কাপোৰ পিন্ধিলে আজিকালি গুৰুত্ব দিয়ে ন মানুহে। আৰু মানে গানত এক্টিং কৰি দিব মাতিব পাৰে ন, অকণমান দম হেৰিয়ত যাব লাগিব আৰু মানে মোচনত, হয় নাই বাৰু কওকচোন আপোনালোকে?